নমস্কাৰ, মোৰ নাম পয়েশ দুৱা, ঘৰ 9 বহুপথাৰত। মই এইবাৰ আলোন এগ্ৰো সহযোগত বড়ো খেতি কৰিছিলোঁ। তেখেতলোকৰ পৰা যথেষ্টখিনি সহায় সুবিধা, হাল বোৱা, পানী যোগান, সাৰ, বীজ, কীটনাশক ঔষধ আৰু আধুনিক মেচিনৰ সহযোগত মাটি ৰোৱাকে লৈ বহুতখিনি সহায় সুবিধা পাইছোঁ। আৰু শেষত তেখেতলোকৰ আধুনিক পৰ্যায় ধান মৰাৰ মেচিন মৰালৈকে তেওঁলোকে সহায় কৰিছিল। এইবাৰ আৰু তেওঁলোকৰ সহায় সহযোগ নহ'লে হয়তো মই বড়ো খেতিটো অকলে কৰিবলৈ সম্ভৱ নহ'লহেঁতেন। এইবাৰ চৰকাৰে অহা বছৰলৈ মই অধিক উৎপাদনৰ আশাৰে খেতিটো আৰু দুগুণ বহল কৰিম বুলি আশা কৰিছোঁ। আৰু মোৰ লগতে মোৰ নিচিনা আৰু 10জন খেতিয়কো এটা খেতি কৰি আজিৰ যুগত ঘৰ চলিব বা আধুনিক দিশত খাপ খাই যাব নোৱাৰে। গতিকে আহক, মোৰ লগত আৰু 10জনো আগুৱাই আহক। আলোন এগ্ৰোৰ লগত চবেই মিলি খেতি কৰিবলৈ আমি আগবাঢ়ি যাওঁ। আলোন এগ্ৰোৱে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী গঠন কৰিছে। এই কোম্পানীত মই অংশীদাৰ হ'বলৈ পাই মই নিজকে যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আৰু মোৰ দৰে আৰু বহুত খেতিয়ক আছে, তেখেতলোকে আহক, এওঁলোকৰ লগত সহযোগ কৰক। এই কোম্পানীৰ লগত অংশীদাৰ হৈ খেতি যথেষ্ট খিনি স্বাৱলম্বন হ'ব বুলি মই আশা কৰিছোঁ। ইয়াকে কৈ আপোনালোকৰ ওচৰত ধন্যবাদ। মোৰ নাম শ্ৰী ললিতা কোঁৱৰ, মই সৃষ্টি আত্মসহায়ক গোটৰ সম্পাদিকা। আমি আলোৰহণ এগ্ৰোৰ সহযোগত এইবাৰ ভজা চাউল সান্দহ তৈয়াৰ কৰিছিলোঁ আৰু সেই সকলো যথেষ্ট আমাক অনুপ্ৰেৰণাও দিছিল আৰু অনুপ্ৰেৰণাৰ লগতে উৎসাহো দিছিল। সেইকাৰণে আমি তেখেতসকলে বহুত ধন্যবাদ দিছিলোঁ আৰু তেখেতসকলে আৰু বহুতো কাম হাতত লোৱাৰ ব্যৱস্থা কৰিছে। সেই সহযোগতো আমি যাতে আৰু আগবাঢ়ি যাব পাৰোঁ, তেখেতসকললৈ কৃতজ্ঞতাও আগবঢ়াইছোঁ। আৰু এনেদৰে যাতে মহিলাসকলক লগতে সৃষ্টি আত্মসহায়ক গোটসকলৰ মহিলাসকলকো যথেষ্ট যেনেকৈ প্ৰেৰণা দিছে, আন মহিলাসকলকো বা গোটবিলাককো তেনেদৰে প্ৰেৰণা দি লগতে সহযোগিতা আগবঢ়াব বুলি তেখেতসকলক মই অনুৰোধ জনাইছোঁ। আৰু আমাকো যিমানখিনি প্ৰেৰণা দিলে তেখেতসকলক মই কৃতজ্ঞতা দিছোঁ। আৰু এনেদৰে যাতে আগবাঢ়ি যায় আৰু প্ৰত্যেকটো কামতে আমাক লগতে আন মহিলাসকলকো যাতে আগবঢ়াই নিয়ে, তেখেতসকলক মই ধন্যবাদ দিছোঁ আৰু কৃতজ্ঞতাও প্ৰকাশ কৰিছোঁ। বৰ্তমান এই আলোৰহণ এগ্ৰোৱেও প্ৰডিউচাৰ কোম্পানী হিচাপে পাবলৈ সক্ষম হৈছে। লগতে এই অঞ্চলৰ কৃষকসকলকো অৰ্থনৈতিক বিকাশত আগবঢ়াই নিবৰ কাৰণে এই কোম্পানীটো আগবাঢ়িছে। লগতে এই কোম্পানীটোত আমি সহযোগিতা কৰিব পাৰোঁ যথেষ্ট সুখী। আৰু সকলোৱে যাতে এই কোম্পানীটোত সহযোগ কৰে, তাৰ বাবে মই সকলোকে অনুৰোধ জনালোঁ যাতে আমাৰ এনেকুৱা এটা কোম্পানী আমাৰ ওচৰতে হ'লে আমিও যথেষ্ট সুখী হ'ম। নমস্কাৰ, মই ছিল জয়ন্ত পেগু বৈলুদুং। মই আলোৰণ এগ্ৰোলক গুড়লক টানিয়ে মই ছিল আলোরন এগ্রো টানিয়ে মই ছিল নঙলুক আছিনা আয়াং সকলকে ngolok langa pemnang mengkolo ngogudu আৰু চেমল লুগেল মপদু। নমস্কাৰ, মই জয়ন্ত পেগুৱে কৈছোঁ। মই আলোৰণ এগ্ৰো হৈ মই 14 বিঘা মাটি খেতি কৰি মই 85,000 মই পাবলৈ সম্ভৱ হ'লোঁ। আৰু সৰিয়হ খেতি কৰি মই 85,000 মই সম্ভৱ হ'লোঁ। আৰু লগতে মই কলমা খেতি কৰি আৰু তেওঁলোকৰ যাৱতীয় মেচিনৰ যোগাৰৰ সহায়েৰে মই কলমা খেতি 12 বিঘা কলমা খেতি কৰিছিলোঁ। তাৰ জহতে মই মেচিনৰ লগতে মই ধান মৰা মেচিনৰ লগতে মই কলমা মাৰি মই বহুত লাভৱান্বিত হ'লোঁ। আৰু লাভৱান্বিত মানে মই 32,000 মই কলমা খেতিতে পাইছোঁ। মই আৰু লগতে বৰ্তমান হালধি খেতি এবিঘা আলোৰণ এগ্ৰো হৈ মই কৰি ৰাখিছোঁ আৰু লাভৱান হ'ম বুলি মই আশা ৰাখিছোঁ। লগতে সকলো ৰাইজকে আলোৰণ এগ্ৰো হৈ কৃষক হিচাপে খেতি কৰি আহিবৰ কাৰণে
আলোড়ন এগ্ৰো হৈ আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু এটা বিশেষ মই জনাবলৈ সুখী হৈছোঁ যে আলোড়ন এগ্ৰোৱে কিছুমান সহায় সহযোগিতা আগবঢ়াই আহিছে। প্ৰতি মুহূৰ্ততে ট্ৰেক্টৰেই হওক, ধান মৰা মেচিনেই হওক আৰু টকা পইচা সা সুবিধা আৰু সাহাৰ্য আৰু অন্যান্য লৈ পেলাই খেতি কৰিবৰ কাৰণে সা সঁজুলিসমূহ আলোড়ন এগ্ৰোৱে সহায় সহযোগিতা আগবঢ়াই আহিছে। আৰু লগতে কৃষকসকলক আলোড়নৰ হৈ আগবাঢ়ি আহিবৰ কাৰণে মই অনুৰোধ ইমানতে ৰাখিছোঁ। মই আলোড়ন এগ্ৰোৰ হৈ মই 45 বিঘা মাটি খেতি কৰিবৰ কাৰণে আকৌ বৰ্তমান সহমত হৈছোঁ। আৰু লগতে গোটৰ কোম্পানীটোৰ সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। মই আলোড়ন এগ্ৰোৰ ফাউণ্ডাৰ মেম্বাৰ হিচাপে জড়িত হৈছোঁ। পদ্মী বৰা, ঘৰ নাৰায়ণপুৰ বহুপথাৰ। মই আলোড়নৰ এগৰাকী কৰ্মী। আলোড়নে কৰা বড়ো আৰু শালি ধানৰ খেতিত ৰোৱা তোলাত মই সুবিধা পাইছিলোঁ। লগতে আমি ঘৰুৱাভাৱে জা জলপান কৰি আলোড়নৰ দ্বাৰা বিক্ৰী কৰাটো আমি সুবিধা পাইছিলোঁ। সেইখিনি সুবিধা দিয়াৰ কাৰণে আমি আলোড়নক ধন্যবাদ দিছোঁ।